মই শ্ৰেয়াজুল আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মিষ্টাৰ শ্ৰেয়াজুল বাবু। তো আজি এটা ব্লগ বনাব গৈ আছোঁ। ৰাব্বানী, মুস্কান, হাবিব, হেক্সটেক গোটেইকেইজন আছে আৰু আমি গৈ আছোঁ। এতিয়া বৰ্তমান আছোঁ আমি ওদালগুৰিত, আৰু ওদালগুৰিৰ পৰা আমাৰ যাত্ৰাটো আৰম্ভ হ'ব। ঘৰৰ পৰা আহিলোঁ ডাইৰেক্ট ওদালগুৰিলৈ, আৰু ওদালগুৰিৰ পৰা আমি যাত্ৰাটো আৰম্ভ কৰিম। তো আজি আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো আজিৰ ভিডিঅ'টো বম ফালাফালি হ'ব, আপোনালোকে চাই থাকক লাষ্টলৈকে আৰু এনজয় কৰক। আৰু নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এতিয়াই। আৰু বৰ্তমান আছোঁ এইখন প্লেছত, এটা মজাৰ প্লেছত আছোঁ। ইয়াত অলপ ৰখিলোঁ যে অলপ জিৰণি লওঁ, যিহেতু বাইক বহুত দৌৰিলে আজি, সেইকাৰণে ইয়াত অলপ জিৰণি লৈ আছোঁ এটা মজাৰ প্লেছত। আৰু অলপ এটা ফটো চটো মাৰি লওঁ। নমস্কাৰ কি কোৱা। আৰু ইয়াৰ পৰা আৰু 19 কিলোমিটাৰ আছে। তো গৈ আছোঁ, অলপ ৰখিলোঁ, মানে ইয়াত এটা মজাৰ প্লেচ পাইছোঁ। এইখন প্লেছত অলপ ৰখিলোঁ আৰু আহিলোঁ প্ৰায় 50 কিলোমিটাৰ, আৰু মানে 10-12 কিলোমিটাৰ মান আছে। আৰু পিছফালৰ যিটো ভিউ আপোনালোকে চালে তো ফাইনেলি আহি পাই গ'লোঁ এখন চাহ বাগিচাৰ মাজেদি এখন নদী পাৰ হ'লোঁ। আৰু এইখন সম্পূৰ্ণ কেঁচা ৰাস্তা। এই কেঁচা ৰাস্তা দি আমি গৈ আছোঁ ট্ৰি হাউচৰ মাজলৈকে। আৰু এইখন ৰাস্তা সম্পূৰ্ণৰূপে কেঁচা। আৰু এতিয়া আমি পাই গ'লোঁ এটা চাহ বাগিচা। এই চাহ বাগিচা পাৰ হৈ যাব লাগিব। গুগল মাতা যি আমাক দেখাই আছে সেইটো মতে গৈ আছোঁ আমি কেঁচা ৰাস্তা দিয়ে। চাই থাকক আপোনালোকে আজিৰ বম ফালাফালি ভিডিঅ'টো। আৰু ছেভ নেচাৰ ছেভ লাইক ট্ৰেঞ্জিং আমি আহি পালোঁ ৱেলকাম টু ট্ৰি হাউচ। আপোনালোকে চাই লওক, ৱেলকাম টু ট্ৰি হাউচ। তো মজা, আহি পালোঁ ফাইনেলি আমি ট্ৰি হাউচ। আৰু এতিয়া গৈ আছোঁ ভিতৰলৈ। তো আহি পাই গ'লোঁ, আৰু ইয়াত টিকট কাটিব লাগিব। তো বলক মাজলৈকে যাওঁ। কথাটো হ'ল এনেকুৱা যে গুগল মেপে আমাক বহুত পকাই ঘূৰাই অন্তিম মুহূৰ্তত আমি আহি পালোঁ ট্ৰি হাউচ। আৰু ট্ৰি হাউচৰ ভিতৰত এতিয়া গৈ আছোঁ, আৰু গৈ কিনে আপোনালোকক দেখাই আছোঁ কেনেকুৱা ধৰণৰ তাৰমানে বনাইছে। আৰু ইয়াৰ পৰা টিকট লৈ ল'লোঁ। ভাইটিয়ে টিকট দিলে, বাইকৰ 20 টকা আৰু মানুহৰ 20 টকা কৰি, তাৰমানে 60 টকা হৈ গ'ল। আৰু এতিয়া তাৰমানে 60 টকা। তো গৈ আছোঁ ভিতৰত। আৰু এইটো হ'ল ৰেষ্টুৰেণ্ট, আৰু এইফালে আছে ট্ৰি হাউচ। এই ট্ৰি হাউচ দেখা গৈ আছে। গছৰ ওপৰত উঠি আছোঁ ওপৰলৈ, চাই থাকক, মানে চাওক আজি বম তাৰমানে মজাৰ ভিডিঅ' হ'ব। কাণ ভালকৈ উঠিবা। উঠি আছোঁ মানে চাই লওক, মানে ট্ৰি হাউচ। আৰু উঠিব লাগিব। অ' মাই গড। আৰু ইফালে এইটো হ'ল গছ, আৰু এইটো ঘৰ। মজা এটা ঠাই আহিলোঁ, আৰু ইয়াত অলপ ৰেষ্ট লওঁ, মানে আগতে ইয়াত ৰেষ্ট লওঁ অলপ। এইটো হ'ল বাহিৰৰ পৰিৱেশ, চাব পাৰে। আৰু এইটো এটা ট্ৰি হাউচ, আৰু ইয়াতো গৈ আছোঁ অলপ পিছত, ইয়াতো গৈ আছোঁ। তলফালে চাওক, এই তলফালে দি উঠিলোঁ, আৰু বাহিৰৰ ভিউ এইবোৰ। যাই থাকোঁ, এতিয়া ওপৰলৈ উঠি যাওঁ।
কথাটো হ'ল একেবাৰে ওপৰত আহি গ'লো লাষ্ট ডেষ্টিনেশ্যন আহি পালোঁ আৰু এইটো হ'ল এটা বেলকনি আছে এটা বাৰাণ্ডাত আছোঁ আৰু ইফালে যিটো ভিউ আছে ও মাই গড বিলিভ কৰিব নোৱাৰা আমি তলৰ পৰা উঠি আহিলোঁ আৰু ইফালে যিটো গছ আছে গছটোৰ মাজত ঘৰ আৰু ইফালে চাব পাৰে এই ৰুমটো তলা লগোৱা আছে চাই আছে তলা লগোৱা আৰু এইটো ৰুমত কোনোবা আছে ওলালে সমান দিয়ক এনেকৈ আপুনি গৈ কিনে খিৰিকীটো খুলি দি কিনে এটা মজাৰ ভিউ চাব পাৰিব বা এটা বেলেগ মজা চাওক বেলেগ ভিউ ৰাতিপুৱা এইটো হ'ল ৰুম ছেকেণ্ড ফ্ল'ৰৰ ৰুম এইটো মুস্কান কেনে লাগিছে একদম মজা নেক্সট লেভেল বলা এতিয়া তললৈ যাওঁ বলক এতিয়া তললৈ যাই থাকোঁ আৰু অলপ আপোনালোকক দেখাওঁ মানে আৰু এইটো হ'ল ট্ৰি হাউচ আৰু এইটোৰ ওপৰতে আমি উঠিছিলোঁ মই আৰু মুস্কান ইয়াত উঠিছিলোঁ বহুত মজা লাগে আৰু ইয়াত বহুতকেইটা ৰুম আছে আৰু আপোনালোকে যদি আহিব বিচাৰে ট্ৰি হাউচ ডিমাকুছিত হয় ওদালগুৰি ডিষ্ট্ৰিক্টত তাত আপোনালোকে নিশ্চয় যাব পাৰে ট্ৰি হাউচৰ মাজত উঠিলোঁ অলপ ৰেষ্ট ল'লোঁ আৰু এতিয়া গৈ আছোঁ মই আৰু মুস্কান অলপ তলফালে নামি গৈ আছোঁ আৰু শুনিব পাৰিলোঁ যে সন্মুখৰ যিটো পাহাৰ দেখিব পাৰিছে সেইটো বোলে ভূটান আৰু অকল চাহপাতৰ বাগান তো গৈ আছোঁ ওপৰলৈ চাওক ওপৰলৈ উঠি আছোঁ ও মাই গড আছোঁ ওপৰলৈ খোজ কাঢ়ি এই বগামাটি ভিডিঅ' চাইছিল কিমান কষ্টৰ তেনেকুৱা কষ্ট ইয়াত হৈ আছে এই আহি পালোঁ এটা চাং পালোঁ এই চাংখনত অলপ বহি থাকোঁ ইছৰাম বেলেগ অলপ টোপনি মাৰোঁ এই আৰু তলফালৰ পৰা ওপৰত আহি গ'লোঁ আৰু এইটো ৰাস্তাৰে আপোনালোকে যাব পাৰিব এই ওপৰত যাব লাগে কিন্তু চাওঁ ওপৰত যাই কিনে কি পাওঁ আৰু আপোনালোকে যদি লগত আছে আজি ভিডিঅ' মানে কি যদি ভাল লাগিছে ভিডিঅ'টো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'বোৰ চাই কিন্তু বেছি সংখ্যক মানুহে ছাবস্ক্ৰাইব নকৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগে আৰু ওপৰলৈ গৈ আছোঁ দৌৰি গৈ আছোঁ চাওঁ কি পোৱা যায় অ' মাই গড এইটো দেখোন আৰু ডেঞ্জাৰ কি কম মানে চাওক এনেকুৱা যে যদি আপুনি ট্ৰি হাউচত আহিছে ভাবি আছে যে অলপ ঘূৰাৰে ফুৰি চাওঁ কেনেকুৱা লাগে যদি জীৱনত উঠা নাই ময়ো জীৱনত উঠা নাই কিন্তু ভাবি আছোঁ উঠিম বুলি বাট চাওঁ অলপ যদি ভয় লাগে নুঠোঁ আৰু এইটো হ'ল ঘূৰা এই ভাই কিবা কবিনে ইয়াত আহিলোঁ যে কিমান দাম লয় মানে প্ৰাইচটো কেনেকুৱা 100 টকা লওঁ 100 টকা আৰু এতিয়া তাৰমানে উঠিম আৰু দাদাৰ ঘৰ খাৰপিতে ন আমাৰ লোকেল মানুহ হয় এতিয়া অলপ উঠি চাওঁ মানে ও মাই গড ফাইনেলি উঠি ল'লোঁ ঘূৰাত আৰু উঠি গৈ আছোঁ কোনফালে যাম ও মাই গড ভয় লাগি আছে জীৱনত প্ৰথম উঠিলোঁ চাওক কি মজা ও মাই গড মজাই বেলেগ মজা আল্টিমেট লাগিছে বেলেগ উঠি চাওক যদি ট্ৰি হাউচত আহিছে এবাৰ উঠি চাওক মানে ঘোঁৰাৰ লগত ওপৰত